And our cake বসোৱাৰ techniques so guys. Hello everyone, welcome back to my channel. ইয়াত মেহেন্দি অকা হৈ আছে জানিবলৈ গলে চাই থাকক। আৰু এইটো আছিল এনিভাৰ্সাৰীৰ আগদিনাখন। Guys, and আমাৰ ফূৰ্তি চক মানে অলপ বেছি ফূৰ্তি হৈ গৈছে। And the anniversary দিনাখন ৰাতিপুৱা হ'ল, ৰাতিপুৱাৰ পিছত মই অলপ কাম চাম কৰি গ'লোগে অফিচ। তাৰপিছত ভণ্টি মাহীহেঁতি যোন ঘৰত আছিলে চব আহি পিনে একেবাৰে ডেকৰেশ্যনত লাগি গ'ল। আৰু আপোনালোকৰ যদি আমাৰ ডেকৰেশ্যনটো ভাল লাগিছে তেতিয়াহ'লে মই ডেকৰেশ্যনৰ এটা ভিডিঅ' লিংকত দি দিছোঁ, গৈ পিনে চাই ল'ব। এই মাহীয়ে একদম ডেকৰেশ্যন কৰি দিলে যোৰহাটৰ পৰা আহি। কেনেকুৱা লাগিলে? ভাল লাগিছে। এইজনী মৰাণৰ এইফালে ৰেডি হ'বলৈ ৰৈ আছে। পেহীৰ কেনেকুৱা লাগিছে? ভায়েকৰ এনিভাৰ্চাৰী। এতিয়া মই এনিভাৰ্সাৰী কেকটো বনাই আছোঁ আৰু নেক্সট ভিডিঅ'ত কেক কেনেকৈ বনাইছিলোঁ সেইটো ভিডিঅ' আপোনালোকৰ ওচৰলৈ আগবঢ়াই দিম। এণ্ড ফাইনেলি আমাৰ ডেকৰেশ্যন কমপ্লিট হ'ল আৰু এইটো হৈছে মই বনোৱা কেক। ফাইনেলি আমি ৰেডি হৈ গ'লোঁ। নকইনাক দেখাই দিয়ে। আচ্ছা দাদা যখন আমরা ইউটিউবে আমু and this is my final look আৰু কেনেকুৱা লাগিছে সকলোৱে মোক কমেন্ট বক্সত জনাব। and আমাৰ মা দেউতা ৰেডি হৈ গ'ল আৰু মাক আমি সকলোৱে মিলি অলপ ধুনীয়াকৈ সজাই পৰাই দিছোঁ। and আমাৰ কেক বসোৱাৰ টেকনিক্স অফ গাইজ মানে কি ক'ম আৰু এনেকৈ আমি এদিন প্ৰেক্টিছ কৰি এনেকৈ ডান্স এটা কৰিলোঁ আৰু চবৰ আগতে লাজে বিলাজে। তাৰপিছত এইখিনি কৰোঁতে আমাৰ গান আছিলে ধুনীয়া এটা বলে চুৰিয়া, তাৰপিছত কিবা কিবি গান মিক্স আপ কৰি, কিন্তু আমি গান নিদিলোঁ কাৰণ জানোৱেই এইটো কপিৰাইট আহি যাব, সেইকাৰণে এনেকেই আৰু দি দিলোঁ। You should grow feathers and see this too. When you want to get off the darkest ground, the gravity pulls you straight down. 1 hour later. Later in the void. চাওঁতে 2 ঘণ্টামান পাৰ হ'ল। তাৰপিছত দেখিছোঁ কেকৰ ওপৰ দুটা ষ্টেপ অলৰেডি দি মানুহক শেষ, মই ভিডিঅ'ই কৰিব নাপালোঁ। এণ্ড ডেট টাইম আমি এনেকৈ নাচি আছিলোঁ, নচাৰ সময়ত কি খোৱালে কি মেলিলে মই একোৱে গম নাপালোঁ। আৰু লাষ্টত গৈ মই ভাত খালোঁ। তাৰপিছত গৈ মোৰ মনত পৰিছে যে ভিডিঅ'ই নকৰিলোঁ। ৱাও। এণ্ড শেষত কিছুমান মমেণ্টছৰ মই পিকচাৰ লগাই দিছোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে এই ভিডিঅ'টো ভাল লাগিব। ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট বক্সত নিশ্চয় কমেণ্ট কৰিব। থেংক ইউ।